Hello friends, মই সঞ্জয় আৰু আপোনালোকৰ মাজত লৈ আহিছোঁ 20টা মান সাইন্স জিকে। সো friends, মোৰ ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। সব ভিডিওটো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ। নাম্বাৰ 1, তলত দিয়াবোৰক কোনটো যান্ত্ৰিক তৰংগৰ উদাহৰণ? সো এনসাৰ হৈছে নাম্বাৰ বি, শব্দ তৰংগ। নাম্বাৰ 2, তলত দিয়াবোৰক কোনটো বিদ্যুৎ চুম্বকীয় তৰংগ নহয়? সো এনসাৰ হৈছে নাম্বাৰ এ, পানী তৰংগ। নাম্বাৰ 3, এটা মাধ্যমত তৰংগৰ দ্ৰুতি 330 মিটাৰ পাৰ ছেকেণ্ড আৰু কম্পনাংক 330 হাৰ্জ হ'লে তৰংগ দৈৰ্ঘ্য কিমান হ'ব? সো এনসাৰ হৈছে নাম্বাৰ এ, 1 মিটাৰ। নাম্বাৰ 4, কম সময়ৰ অন্তৰালত দুটা শব্দ শুনিলে একোটা শব্দই শুনা যেন লাগে কিয়? সো এনসাৰ হৈছে নাম্বাৰ সি, শ্ৰৱণ নিবন্ধৰ কাৰণে। নাম্বাৰ 5, তৰংগ এটাই নিৰ্দিষ্ট একক সময়ত অতিক্ৰম কৰা দূৰত্ব কি বোলা হয়? সো এনসাৰ হৈছে নাম্বাৰ বি, তৰংগ বেগ। নাম্বাৰ 6, তৰংগৰ বিস্তাৰ বেছি হ'লে শব্দৰ তীব্ৰতা কি হয়? সো এনসাৰ হৈছে নাম্বাৰ সি, বেছি। নাম্বাৰ 7, কোনটো মাধ্যমত শব্দৰ বেগ আটাইতকৈ বেছি হয়? সো এনসাৰ হৈছে নাম্বাৰ এ, কঠিন মাধ্যমত। নাম্বাৰ 8, কোনটো প্ৰাণীয়ে শব্দ তৰংগ ব্যৱহাৰ কৰি আন্ধাৰত চলাচল কৰিব পাৰে? সো এনসাৰ হৈছে নাম্বাৰ বি, বাদুলি। নাম্বাৰ 9, সাগৰৰ গভীৰতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? সো এনসাৰ হৈছে নাম্বাৰ সি, ছনাৰ। নাম্বাৰ 10, পানীৰ তৰংগ কি ধৰণৰ তৰংগ বুলি জনা যায়? সো এনসাৰ হৈছে নাম্বাৰ এ, যান্ত্ৰিক তৰংগ। নাম্বাৰ 11, গাড়ীৰ হেডলাইটৰ প্ৰতিফলক হিচাপে কোনটো দাপোন ব্যৱহাৰ কৰা হয়? সো এনসাৰ হৈছে নাম্বাৰ বি, উত্তল দাপোন। নাম্বাৰ 12, দাঁত পৰীক্ষা কৰিবলৈ কোনটো দাপোন ব্যৱহাৰ কৰা হয়? সো এনসাৰ হৈছে নাম্বাৰ এ, অৱতল দাপোন। নাম্বাৰ 13, পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত আপতন কোণ আৰু প্ৰতিফলন কোণৰ সম্পৰ্ক কোনটো? সো এনসাৰ হৈছে নাম্বাৰ সি, আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। নাম্বাৰ 14, তলত দিয়াবোৰৰ কোনটো মৰীচিকা গঠনৰ বাবে দায়ী? সো এনসাৰ হৈছে নাম্বাৰ ডি, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন। নাম্বাৰ 15, +2D ক্ষমতা সম্পন্ন লেন্সৰ ফকাছ দূৰত্ব কিমান? সো এনসাৰ হৈছে নাম্বাৰ বি, 0.5 মিটাৰ। নাম্বাৰ 17, এটা অৱতল লেন্সৰ ফকাছ দূৰত্ব 1 মিটাৰ হ'লে তাৰ ক্ষমতা কিমান হ'ব? সো এনসাৰ হৈছে নাম্বাৰ বি, -1D। নাম্বাৰ 17, দুটা বৈদ্যুতিক আধানৰ মাজত আকৰ্ষণ বিকৰ্ষণ বল কিহৰ ওপৰত নিৰ্ভৰ কৰে? সো এনসাৰ হৈছে নাম্বাৰ এ, আধান দুটাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। নাম্বাৰ 18, বৈদ্যুতিক আধানৰ একক কি? সো এনসাৰ হৈছে নাম্বাৰ এ, কুলম্ব। নাম্বাৰ 19,
তলত দিয়াবোৰৰ কোনটো মাধ্যমত অতি সহজে বিদ্যুৎ চালিত হয় সো এনসার হৈছে নাম্বার ডি পৰিবাহীৰ মাজেৰে নাম্বার 20 শৰীৰত ঘামৰ পৰিমাণ বেছি হলে মূত্ৰৰ পৰিমাণ কি হয় সো এনসার হৈছে নাম্বার সি কম হয়